Hey guys, good morning. বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই, ভাবিলোঁ কিবা এটা আজি বনাব পৰা চাওঁচোন ব'লক কি কৰোঁ আজি দিনটো ঘৰতে থাকি চাওঁ ব'লক। সেই গাইজ হৈ গ'ল, শুই উঠিলোঁ, শুই উঠি চাহ তাহ খালোঁ, ভাত চাত খালোঁ, চব খাই বৈ ক্লিয়াৰ। এতিয়া ভাবিলোঁ অলপ কাম আছে মানে ঘৰত, কাপোৰ বহুত দিন ধোৱা নাই, কাপোৰখিনি ভিজাই লওঁ, কাপোৰ চাপোৰ ধুম, তাৰপিছত কি কৰোঁ আৰু আজি ঘৰতে থাকি আপোনালোকে চাই থাকক মই কি কৰোঁ কি নকৰোঁ। ভিডিঅ'টো একেলগে চাব দেই সকলোৱে, চাই থাকক। এইখিনি মোৰ কাপোৰখিনি, এইখিনি কাপোৰ ধুব লাগিব আজি, বহুত আছে কাপোৰ ধুবলগীয়া, বহুত দিন ধোৱা নাই, আজি 2 সপ্তাহমান হৈ গ'ল আৰু। কাপোৰখিনি ভিজাই লওঁ পটাপট, চাৰ্ফ টাৰ্ফ দি লওঁ অলপ, ওলাইছেই হৈ গ'ল। এতিয়া কাপোৰখিনি ভিজাই দিওঁ আৰু পটাপট, বহুত আছে কাপোৰ ধুবলৈ, বহুত দিন ধোৱা নাই। কাপোৰ এনে কোনে ধুৱে কমেণ্ট কৰিবচোন, নিজৰ কাপোৰবিলাক নিজে কোনে ধুলে। মোৰ ইয়াতনো কেইটা ল'ৰা আছে নিজৰ কাপোৰ নিজে ধুই লোৱা, চাওঁ কমেণ্ট কৰিব। কাপোৰ চাপোৰ ভিজাই হৈ গ'ল, থাকক এতিয়া 2 ঘণ্টামান সেনেকৈ থৈ দিম, অলপমান পিছত ধুই দিম। এতিয়া অলপ উখলখিনি ওলাই লওক আৰু ঢিলা হৈ লওক, পিছত লাহেকৈ ধুম। তাৰপিছত ভিডিঅ'টো চাই থাকক আপোনালোকে, তাহলে যাম মানুহে ঘৰত, চাই থাকক। আৰু এনেকৈ কাপোৰ কোনে ধুৱে মোৰ নিচিনাই কমেণ্ট কৰিবচোন, আকৌ এবাৰ কৈছোঁ কমেণ্ট কৰি দিব। গাইছ ঘৰৰ পৰা ওলাই আহিলোঁ, ইণ্ডিয়া গেটখন মাৰি লৈছোঁ, আমাৰ ইণ্ডিয়া গেটখন মাৰি লওঁ, নহ'লে ছাগলী সোমাই গোটেই ধ্বংস কৰি দিব মানে গছৰ পুলি চুলিকৈ। নতুনকৈ ৰুইছোঁহে, নতুনকৈ আহিছোঁহে ইয়ালৈ, বেছি দিন হোৱা নাই, গছৰ পুলি নহ'লে খাই খতম কৰি দিব। ব'লক এতিয়া যাওঁ, হেৰি এইটো কি বুলি কয়, নিচাহঁতৰ ঘৰলৈ, আম খাব মন গৈছে বহুত, আম লৈ আহোঁ সিহঁতৰ ঘৰৰ পৰা, ব'লক। ফাইনেলি গাইছ আহি পাই গ'লোহি। অনুগ্ৰহ কৰি আপোনালোকৰ এনেকৈ ক'বলৈ গ'লে দৰ্জাখন গেটখন মাৰি থৈ যাব দেই। আহিলোঁ কিন্তু মানুহ কোনো নাই ঘৰত, এটাও মানুহ নাই। মই নিজে পাৰি লৈ যাম আৰু, উপায় নাই, মানুহ বিচাৰি থাকিব নোৱাৰোঁ, পাৰি পিনি লৈ যাওঁ, নিজে যাম। আম চাম পাৰিলোঁ, পাৰি হৈ গ'ল। এতিয়া বহি লৈছোঁ অলপ, বহুত ভাগৰ লাগিছে, গৰম উঠিছে। আমাৰ নিচাই কি কাম কৰে দেখা চাব নেকি? এয়া চাওক, নিচা ক'লৈ গ'ল? অঁ, এইবিলাক কাঠৰ কাম কৰে। হা? অঁ, লিচু ক'ত পালে? আহি পালেহি, লিচু দিছে খাবলৈ, লিচু খাই লওঁ, লিচু খাই চাহ বনাব, চাহখন তাত গৈ থাকিম আৰু ঘৰলৈ। এইবিলাক চাওক, কাঠৰ চকী বনাই আছে এইখন, যদি লাগে আপোনালোকক মোক কণ্টেক্ট কৰিব, মই কথা পাতি দিম। এইখন ঠেলা বনাই আছে, ময়ো ভাবি আছোঁ বক্স পালেং এখন বনাবলৈ দিম বুলি, কেতিয়া বনাব দিব পাৰোঁ। চাওক এইবিলাক আৰু আছে, এইখন চকী বনাই থৈছে, এইখন চাওক, এইখন চাহ খাই ল'লোঁ। ফাইনেলি গাইছ আহি পাই গ'লোহি ঘৰ, লৈ আহিলোঁ আম চাম, এতিয়া খাম। আম আনিলোঁ, এতিয়া খাম। ফাৰ্ষ্টতে কাপোৰখিনি ধুই লওঁ, তাৰপিছত আম খাম। ভিতৰলৈ লৈ আহিলোঁ, বস্তুখিনি কি দি পঠাইছে চাম দেই। অঁ, ইয়াত লিচু আছে, তাৰপৰা কি দি পঠাইছে দেখাই আছোঁ দেই, চব দেখাইছোঁ। আম অকল 3টাই আছে, তামোল দিছে বহুতখিনি, তাৰপিছত পাণ আছে 2-3 কিলোমান, এইবিলাক। ৰ'ব মই এতিয়া কাপোৰখিনি ধুই লওঁ, তাৰপিছত আম খাম। চাই থাকক খালি চাই থাকক। ফাইনেলি গাইছ কাপোৰ ধুই আছোঁ, দেখিছে আৰু ঘৰত ছোৱালী নাথাকিলে এইবিলাকে বেয়া আৰু। কাপোৰ ধোৱা, কাম কৰা, উপায় নাই, যোনদিনাখনি কাম বন নাথাকে সেইবিলাকে কৰি থাকোঁ আৰু, কাপোৰ চাপোৰ ধোৱা। ইয়াতে মাজতে কেইটামান কথা কৈ দিওঁ আপোনালোকক, ভিডিঅ' আগতো দিছোঁ, এতিয়াও এটা বনাই আছোঁ। আপোনালোকে যদি ভিডিঅ'বিলাকত মোৰ কথাবিলাকত যদি কিছুমান কথা যদি ভুল পাইছে, প্লিজ ভুলখিনি শুধৰাই দিবলৈ চবেই চেষ্টা কৰিব, সকলোকে কৈছোঁ। কিছুমান ভুলো হ'ব পাৰে, মোৰ ভুলখিনি যাতে সকলোৱে মানে মোক বুজাই দিব আৰু কেনেকৈ কৰিলে ভাল হ'ব। মই ইমান ভালকৈ নাজানো ন কথাবিলাক ক'বলৈ, এতিয়া আপোনাক অকণমান চাব আৰু শিকাই দিব কথাবিলাক। মোৰ নতুন হয়, ইমান স্মাৰ্টো নহয় আৰু কথা কোৱাত, জাষ্ট শিকি আছোঁ। সকলোৱে চাই থাকক আৰু ক'ব, কিবা ভুল দেখিলে সকলোৱে ক'ব কমেণ্ট কৰি হা। গাইছ কাপোৰ চাপোৰ ধুই হৈ গ'ল,
কাপোৰ চাপোৰ ধুই হৈ গ'ল। সেই কি মেলি দিলোঁ, সেই পিছ এইবিলাক ধুলোঁ। কাপোৰ চাপোৰ ধুই হৈ গ'ল। এতিয়া আম খাব লাগে পটাপট। আম চাম খাই কি কৰিম আৰু দেখাই আছোঁ। আমটো খাই লওঁ, কলপাত এইখিলা পটককৈ কাটি আনো। বলক কলপাত এইখিলা কাটি ল'লোঁ, অকণমান কাটি লৈছোঁ। বাছ এতিয়া যাব লাগে পটাপট আম খাব লাগে। ৰ'দ বেয়া দিছে আৰু লগতে জলকীয়া দুটামান ছিঙি লওঁ। ঘৰৰ জলকীয়া লাগি আছে, বুঢ়া হোৱা নাই ভালকৈ। এইজোপা এটা বুঢ়া জলকীয়া নাই। ইয়াত চাম, এই সৰু পোৱালি এজোপা আছে, এইকেইটা বুঢ়া হৈ আছে। জলকীয়া লৈ লওঁ। জলকীয়া নহ'লে আমটো বৰ আধৰুৱা হৈ যাব ন। জলকীয়া লৈ ল'লোঁ, 4টা হৈ যাব। মই অকলে খাম, মাহঁতে নাখায়, মই অকলে খাম, মোৰ কাৰণে হৈ যাব। ফাইনেলি গাইছ আম গুচাই আছোঁ। আম খাব লাগিব এতিয়া। আমটো গুচাই লওঁ। ৰ'দ কেনেকুৱা দিছে, বেকগ্ৰাউণ্ড চাওক, ৰ'দটো কেনেকুৱা দিছে। আমটো গুচাই লওঁ, গুচাই পটাপট খোৱা টাইমত লগাই দিওঁ। খোৱা টাইমত এই আম চাম গুচাই হৈ গ'ল। এতিয়া খাব লাগে। এইটো আম এতিয়া এইয়া চাওক, এইফালে চাওক, এইবিলাক ৰুকনীয়া বিন্দাছ অকলে খাম। আপোনালোকো দিম খাবলৈ, টেনশ্যন ল'ব, আপোনালোকো দিম খাবলৈ। পাছত ৰুকি লওঁ, চবেই খাম। এই আম চাম ৰুকি হৈ গ'ল। জলকীয়াটো ভাঙি লওঁ। মোৰ নাখাওঁতে মানে মুখত পানী আহি গৈছে। ভাঙি লওঁ জলকীয়া চলকীয়া। নিমখটো নাই নহয়, নিমখটো আনি লওঁ ৰেই। নিমখ আহি গ'ল, এইটো নিমখটো অলপ দি লওঁ। আমাৰ নিমখটো অলপ বেছি লাগে। আপোনালোকে খাইছে নাই খোৱা? এনেকুৱা গৰমত টেঙা খাবচোন। মই কিন্তু টেঙা খাই খুব ভাল পাওঁ দেই গৰমত। বহুত টেঙা, মই টেষ্টি কৰিছোঁ। এতিয়া আপোনালোকে খাওক, খাই দিয়ক, বহুত টেঙা দেই। ফাইনেলি গাছ টেঙাও খাই হৈ গ'ল। কলপাত চাফা কৰি দিলোঁ, বহুত টেঙা হয়। কিনো কৰোঁ বোলো আজি দিনটো ঘৰতে থাকি এইবিলাক অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ। টেঙা খাই হৈ গ'ল। এতিয়া গা পা ধুম লাহেকৈ। গা পা ধুই এই তাত ক্ৰিকেট খেলা তাত যাম পথাৰত। ময়ো চামগৈ, আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। চাব হা। অলপ মই গা পা ধুই এতিয়া ফ্ৰেছ হ'লোঁ, আৰাম কৰিলোঁ অলপ। এতিয়া আহি গ'লোঁ ক্ৰিকেট খেল চাবলৈ। খেল আৰম্ভ হৈ গ'ল। সেইয়া চাওক, এইফালে ল'ৰাখিনি খেলি আছে। এইয়া ল'ৰাবিলাক খেলি দেখিলে। মই আহিছোঁ এবাৰ চাবলৈ। ব'লক মোৰ লগত আপোনালোকে অলপ চাব, অলপ টাইম পাছ মোৰ হ'ব, আপোনালোকৰ হ'ব। ব'লক মই ইয়াতে বহিম। এইয়া ভাৰত আৰু পাকিস্তানৰ খেল হৈ চাওক। এইয়া দিলে তোলে মানুহ খেলছে, মানুহ বহুত আছে। এইবিলাক চাওক। নেক্সট रुको जरा सबर करो बोला धक्का। খেল চাই হৈ গ'ল আৰু খেল নাচাওঁ আৰু বহুত টাইম চালোঁ। এতিয়া যাওঁ অকণমান টাউনৰ পৰা আহোঁ। ব'লক মোৰ লগত। টাউনত অহাৰ কাৰণে তাই বস্তু এটা অৰ্ডাৰ দিয়া হৈছিল। বস্তুটো লৈ আহোঁ। কি বস্তু দেখাই আছোঁ, ৰখিব, চাই থাকক আপোনালোকে। চালে গম পাই যাব কি বস্তু হয়। বস্তুটো কি হয় আপোনালোকে থাম্বনেইল দেখি গম পাবই। আৰু গৈ আছোঁ অফিচৰ পৰা বস্তুটো আনিম। ডাইৰেক্ট অফিচত লগ পাই আছোঁ, চাই থাকক। আহি ফ্লিপকাৰ্টৰ অফিচ পাই গ'লোহি। মানে বস্তুটো চাই ল'ম ইয়াত কেনেকুৱা কি বস্তুটো ঠিক ভাল হয় নে নহয়, ভালকৈ আহিছে নহ'লে বেলেগ কিবা বস্তু আহিব পাৰে, তো কোনো ঠিক নাই। দামী বস্তু আহিলে কিছুমানত পাথৰ চাথৰ আহি যায়। কিন্তু ডাইৰেক্ট অফিচত আহিছোঁ, অফিচত চেক কৰি পিনি বস্তুটো লৈ যাম আৰু এতিয়া চাই থাকক। আনবক্সিং হৈ গ'ল বস্তুটো, ঠিকে আছে চব। এতিয়া লৈ যাওঁ আৰু ঘৰত যাওঁ, বহুত দেৰি হৈ গ'ল।
কৰিব পাৰোঁ। ফাইনেলি গাইছ লেপটপ চেপটপ অনা হ'ল, গৰম উঠি গ'ল আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে। ইয়াত ভিডিঅ'টো দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিম। আৰু ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ 2 ছেকেণ্ড এটা উলিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইমান দীঘল ভিডিঅ' বনাইছোঁ, আপোনালোকে অকণমান 2 ছেকেণ্ড এটা মোৰ কাৰণে উলিয়াওক, 2 ছেকেণ্ড এটা উলিয়াই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একো নাযায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। লাভ ইউ অল, বাই।